নমস্কাৰ বন্ধুসকল, আজি বতৰটো বহুত ডাৱৰীয়া। সেইকাৰণে আজি আইতাই বনাইছে মুৰ্গী মাংস লগত কচু, মানে ভোগ কচু বনাইছে। চাওকচোন, পূৰা বতাহো মাৰি আছে, মানে ঠাণ্ডা মানে আজি অতিপাত পৰিছে আৰু। তাৰপিছত এয়া মায়ে এতিয়া কেৰাহীত পিঁয়াজ ভাজি আছে, কাৰণ এতিয়া আজি বনাব মুৰ্গী মাংস। এইপিনে আইতাই খুন্দি আছে মছলা। আইতাই মানে স্পেচিয়েল মছলা বনাই আছে তাত দিবলৈ। মায়ে তেজপাত দিলে, তাৰপিছত মাংসখিনি ধুনীয়াকৈ ভাজি ল'লে। তাৰপিছত মায়ে নিমখ, হালধি, আদা, নহৰু এই সকলোবিলাক দি পেলাই মাংসটো ধুনীয়াকৈ লৰাই আছে। তাৰপিছত এতিয়া আইতাই দিলে কেঁচা জলকীয়া, তাৰপিছত মায়ে দি আছে মছলা। তাৰপিছত এই আইতাই খুন্দা চিক্ৰেট মছলা অলপমান দি দিলে, দি পেলাই আকৌ মাংসটো লৰাই আছে ধুনীয়াকৈ। মছলা পাতি দিয়াৰ পাছত মাংসটো ধুনীয়াকৈ ঢাকি দিলে। মানে প্ৰথমতে মাংসটো ভাজিহে লৈছে দেই, ইয়াৰ পাছতহে দিব কচু। মই বোলো ভজা পাই মোকো দিয়াচোন দুপিচমান, টেষ্ট কৰি চাওঁ কেনেকুৱানো হৈছে। ময়ো বাতিত টেষ্ট কৰিবৰ কাৰণে 2-3 পিচমান ল'লোঁ, লৈ পেলাই এতিয়া মই টেষ্ট কৰিম। তাৰপিছতহে দিলে ইয়াত কচু দি পেলাই আকৌ ধুনীয়াকৈ লৰাই পেলাই তাত পানী দি পেলাই আকৌ ঢাকি দিব। তাৰ মাজতে আইতাই মই ভজা মাংস টেষ্ট কৰি আছোঁ। পিছে আমাৰ আইতা দাঁত নাই, সেইকাৰণে আইতাই মানে আছে গুৰিত দাঁত এটামান আছে, সেই দাঁতকেইটা দি কোমল মাংস খাব পাৰে। তাৰপাছত মইতো ভজা মাংস খাই খুব ভালেই পাওঁ, সেইকাৰণে ময়ো মানে পূৰা ভজা মাংস কেইপিচমান লৈ পেলাই খাই আছোঁ। মাংস আৰু কচুখিনি একেলগে ভাজি লোৱাৰ পাছত তাত অলপমান আইতাই দি দিলে জালুক দিয়াৰ পাছত অলপমান পানী দি পেলাই আকৌ মাংসখিনি ঢাকি দিলে। ঢাকি দিয়াৰ পাছত আকৌ লৰাই পেলাই মানে পানীটো ভালকৈ নাই শুহা যে, তাৰপিছত পানী শুহাৰ পাছত এয়া চাওক ফাইনেল লুক, মাংস হৈ গ'ল।